নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল কেডিছ জ্ঞানলৈ। আজি এই ভিডিঅ'টো বিশেষকৈ মাইনৰিটি গাৰ্লছ স্কলাৰশ্বিপৰ ওপৰত আলোচনা কৰা হ'ব। 2023-24 বৰ্ষৰ মাইনৰিটি গাৰ্লছ স্কলাৰশ্বিপ কোন জিলাত কিমানগৰাকীয়ে পাব তাৰ সবিশেষ তথ্য ইয়াত জনাৰ উপৰিও ব্যক্তিগতভাৱে বেনিফিচিয়াৰী বা হিতাধিকাৰীসকলৰ নামো মই এই ভিডিঅ'তে আপোনালোকক জনাম। তো প্ৰথম বজালী জিলাত মুঠ ছাত্ৰীৰ সংখ্যা 370 গৰাকী ছাত্ৰীয়ে 11,09,175 টকা তেওঁলোকে লাভ কৰিব। প্ৰত্যেকৰে শিতানত বেলেগ বেলেগ টকা আছে। ক্লাছ 10ৰ ছাত্ৰীয়ে লাভ কৰিব 2,000 টকাকৈ, 11ৰ ছাত্ৰীয়ে 3,975 টকাকৈ আৰু 12ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে 4,000 টকাকৈ লাভ কৰিব। বাক্সা জিলাত মুঠ পাব 82 গৰাকীয়ে। বৰপেটাত অসমৰ ভিতৰত হায়েষ্ট 7,348 গৰাকী ছাত্ৰ ছাত্ৰীয়ে মুঠ লাভ কৰিছে 2,38,71,825 টকা। ইয়ে অসমৰ আটাইতকৈ বেছি সংখ্যক স্কলাৰশ্বিপ লাভ কৰা এখন জিলা। ইয়াৰ অৰ্থটো আপোনালোকে জানে যে তাত মাইনৰিটি ছাত্ৰীৰ সংখ্যা বহুত বেছি, আৰু লগতে মই অনুমান কৰিব পাৰিছোঁ যে তাত থকা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে এই ক্ষেত্ৰত ছাত্ৰীসকলৰ এই জলপানীৰ যি ব্যৱস্থা তাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে আৰু তেওঁলোকে ছাত্ৰীসকলক আবেদন কৰিবলৈ উৎসাহ যোগাইছে বা তথ্য দিছে, তেওঁলোকে আবেদন কৰিছে। বাকী জিলাসমূহৰ কথা মই ক'বলৈ নাযাওঁ। বাকী জিলাসমূহৰ কথা আপোনালোকে নিজেই মনত ভাবি ল'ব যে এই জিলাসমূহত কি মাইনৰিটি ছাত্ৰী কি নাছিল নেকি। চাওক, ইয়াত 7,348 গৰাকী ছাত্ৰীয়ে লাভ কৰিছে আৰু টকা চাওক 2,38,71,825 টকা চৰকাৰে এই বৰপেটা জিলাত দিছে। সেই জিলাত ক্লাছ 10ৰ মাত্ৰ 10 গৰাকীহে এপ্লাই কৰিছে। তাৰমানে বিশ্বনাথ জিলাত মাইনৰিটি ছাত্ৰী নাই নেকি? মাইনৰিটি বুলি ক'লে অকল মুছলমানসকলকে নুবুজায়, অন্য ভাষিক মাইনৰিটি আছে, ধৰ্মীয় মাইনৰিটি বুলি ক'লে খ্ৰীষ্টানসকলো আছে, তেওঁলোকৰো ছাত্ৰীয়েও এই স্কলাৰশ্বিপ পাব পাৰে। কিন্তু বিশ্বনাথ জিলাত কেইজনে এপ্লাই কৰিছে? 10জনে। জিলাত মুঠ চাওক 1,072 গৰাকী এপ্লাই কৰিছে। মানে মই তাত কিমান কৈছোঁ? 7,000, ইয়াত আছে 1,000। নেক্সট কাছাৰত চাওক 1,010 গৰাকী এপ্লাই কৰিছে। চিৰাঙত 593, তাত সংখ্যাও কম, জনসংখ্যাও কম তাত। দৰং জিলাতো সেই একেই, 908 গৰাকী কৰিছে মাত্ৰ। ধুবুৰীত চাওক 4,902 গৰাকীক দিয়া হৈছে, ইয়াতো কোটিৰ ওপৰত টকা। ডিব্ৰুগড়ত মাইনৰিটি ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিশ্চয় কম, গতিকে ছাত্ৰীৰ সংখ্যা কম হ'বই, তো 91 গৰাকীয়ে পাইছে। ডিমা হাছাওত পাইছে 29 গৰাকী। হাইলাকান্দিত পাইছে 3,076 গৰাকী। হোজাইত পাইছে 2,010 গৰাকী। কামৰূপ মেট্ৰত পাইছে 108 গৰাকী। কামৰূপ ৰুৰেলত পাইছে আপোনাৰ কামৰূপ ৰুৰেল, ইয়াত পাইছে 2,367 গৰাকী। কৰিমগঞ্জ 967, কোকৰাঝাৰ 299, লখিমপুৰ 172, মাজুলী 3 গৰাকী পাইছে। দুগৰাকী হ'ল ক্লাছ 11ৰ আৰু এগৰাকী হ'ল 12ৰ, তাৰমানে 10ত নাই। মৰিগাঁও 1,350, নগাঁও 3,072, নলবাৰী টোটেলটো দিয়া আছে 1,852 গৰাকী। শিৱসাগৰ 70 গৰাকী। শোণিতপুৰ জিলাত 192 অনলি। যিহেতু এইখন মোৰ গৃহৰ জিলা, এই জিলাখনৰ মাত্ৰ 4-5খনমান স্কুলতেই, মানে এখন স্কুলতে 200ৰ ওপৰত ছাত্ৰী পঢ়ে, কিন্তু ইয়াত গোটেই ডিষ্ট্ৰিক্টখনৰ টোটেলটো হ'ল 192। তাৰমানে শোণিতপুৰ জিলাৰ মাইনৰিটি যিসকল লোক আছে তেওঁলোক এই স্কলাৰশ্বিপৰ প্ৰতি ইমানেই সজাগ যে তেওঁলোকে এপ্লাইয়ে কৰা নাই। নিশ্চয় এপ্লাই কৰিলে পালে হয়, এপ্লাইয়ে নাই কৰা।
সাউথ চলমাৰা মানকাছাৰত 813 গৰাকী, তামোলপুৰত আছে 137 গৰাকী, ওদালগুৰি 1332 গৰাকী, ৱেষ্ট কাৰ্বি আংলঙত 27 গৰাকী। টোটেল হ'ল 34,267 গৰাকী মাইনৰিটি ছাত্ৰীয়ে এই স্কলাৰশ্বিপ লাভ কৰিছে। তেওঁলোকৰ একাউণ্টত ইতিমধ্যে টকা ডিপজিট হৈছে। এতিয়া মই আপোনালোকক দেখুৱাই দিওঁ লিষ্ট অফ বেনিফিচিয়াৰিজ অৰ্থাৎ হিতাধিকাৰীসকলৰ নাম। ইয়াত গম পাইছে 34,000 ছাত্ৰীৰ নাম আছে। এই গোটেইখিনি নামটো মই আপোনালোকক ক'ব নোৱাৰিম। আপোনালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ চাই ল'ব পাৰিব যে কোনসকল ছাত্ৰীয়ে পাইছে। বজালী জিলাত বহুত আছিল, তাৰে 1ৰ পৰা আপোনালোকৰ কিমান চিৰিয়েললৈকে আছে চাব। এইধৰণে আপোনালোকে নিজৰ নামটো চেক কৰিব পাৰিব। মই আপোনালোকক এই PDF-টোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ক্লিক কৰি চাই ল'ব। আমাৰ শোণিতপুৰৰ লিষ্টখন মই এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। শোণিতপুৰৰ লিষ্টখন নগাঁৱলৈকে আহিছোঁ, ইয়াত আপোনালোকক দেখুৱাই আছোঁ। ৱেষ্ট কাৰ্বি আংলং বহুত কম আছে, শোণিতপুৰৰ 192। গতিকে শোণিতপুৰৰ দেখুৱাই দিওঁ, কাৰণ যিহেতু আমাৰ নিজৰ জিলা। ইয়াত কোনে কোনে পাইছে নাম চাই আপোনালোকে বুজি নাপাব। আপোনালোকে আপোনালোকৰ একাউণ্ট নম্বৰটো যদি চেক কৰে তেতিয়াহ'লেহে ধৰিব পাৰিব যে আপোনাৰ হয় নে আনৰ হয়। চাই যাওক। আপোনালোকে নিজে ক্লিক কৰি ল'ব। বহুত দীঘলীয়া হৈ গৈ আছে ভিডিঅ'টো, ইমান দীঘলীয়া নকৰোঁ। থেংক ইউ। জিলাত কি হৈছে চাওক।